অকণমান কৈ হৈ গ'ল জাষ্ট এই মাত্ৰ মই বেয়া ৰিয়েকশ্যন দিলোঁ বোলে 너 그래 너 요새 너 조금 이상해졌어 자꾸만 시도 때도 없이 시무룩하고 Hello everyone, welcome back to my channel. এইখিনি মই নিদো চাগে হাই not interested in your vlog. তুমি বুজিছা ন তুমি মোৰ মুখখনে আনা নাই মই কিয় আহিম তোমাৰ ব্লগটোত ইগন'ৰ দ্য বেকগ্ৰাউণ্ড গইজ নাই ইমান ইগন'ৰ কৰিব নাই ইমানো বেহুচ হৈ যাব মই কেনেকৈ ল'মতে হ'ব দিয়ক পিছত কৰিম মই ইন্ট্ৰটো হৈ গ'ল বুলিয়ে ভাবিছোঁ দেই কাৰণ থাম্বনেইলখন দেখিতো আপোনালোকে গম পাইছেই যে এয়া হৈছে মোৰ বাৰ্থডে ব্লগ এয়া ৰাতি 12টা বজাত মই মেছেজবোৰ চাই আছিলোঁ এণ্ড ওৱান্স এগেইন থেংক ইউ ছ' মাছ ফৰ অল দ্য ৱাৰ্ম উইছেছ হেল্ল' চ' মই এতিয়া মানে জুইৰ ওচৰত বহি আছোঁ কাৰণ মোৰ ঠাণ্ডা লাগিছে আৰু আজিহে মানে বতৰটো ইমান ঠাণ্ডা হৈছে নহয় লাষ্ট ইয়েৰ মই তাৰ আগৰ বছৰ মানে ফটো চাইছোঁ মই লিটাৰেলি ফ্ৰক জিন্স শ্বৰ্টছ এইবোৰ পিন্ধি পেলাই আছিলোঁ আৰু আজি মই লিটাৰেলি জেকেট পিন্ধি আছোঁ এইবাৰ ইমান ঠাণ্ডা কিয় পৰিছে ইমান দেৰিলৈকে এনিৱেইজ যদি জেগাটো চিনাকি লাগিছে তে গম পাইছে চাগে ইয়াত মানে মোৰ ফাৰ্ষ্ট একদম পূৰা ভাইৰেল যোৱা ভিডিঅ' যোনটো এতিয়া আই গেছ 13 মিলিয়ন গ'ল চ' য়েছ এইখিনিতে বনাইছিলোঁ মই অকণমান জেগাখিনি মানে বস্তুখিনি ইপিন কৰি পেলাই আৰু এতিয়া মই গা ধুই পেলাই Q&A এটা শ্বুট কৰিব আছে লেটছ হোপ মই আজি সেইটো শ্বুট কৰি লওঁ বাৰ্থডে 25 ফেব্ৰুৱাৰীতে গ'ল কিন্তু এক্সাম থকাৰ কাৰণে মই ব্লগটোহে আপলোড দিব পৰা নাছিলোঁ আজি বা বনি থাকিব টেডি মই যেতিয়াই এইবোৰ কাম কৰিব পাৰিম এনেকৈ বাই বেয়া কাম কৰি আছে কাৰণ এতিয়া নকৰিলে নহ'ব কেতিয়া যাবা তুমি 29 আৰু ফাৰ্ষ্টৰ পৰা মোৰ এক্সাম হ'ব বাৰ্থডে বুলি বেলেগক এনেকৈ অত্যাচাৰ কৰিব নাপায় কি মজা বতাহ মাৰিছে মোক তুমি ভাল ভিডিঅ' বনাই নিদি ন দুখ মই কথা কওঁতেহে পাতিছোঁ তাই কথা কয় ইমান দুখ মোৰ চকু পানী ওলোৱা নাই ইমানেই দুখ হেল্ল' এভৰিৱান চ' মই জাষ্ট গা ধুই আহিছোঁ আৰু বহুত ঠাণ্ডা লাগিছে কাৰণ আজি বহুত ঠাণ্ডা এনিৱেইজ মই এতিয়া ৰেডি হওঁ মানে মই ভিডিঅ' বনাবলৈ ৰেডি হওঁ আৰু তাৰ আগতে লেট মি চেঞ্জ মাই আউটফিট বাট নট টু মাই বাৰ্থডে আউটফিট লেটছ ডু ইট চ' মই এতিয়া পিন্ধি আছোঁ বাৰ কাপোৰ মই বাৰ কাপোৰ পিন্ধি বহুত বেছি ভাল পাওঁ দিছ ইজ হাউ ইট ইজ বাই জাষ্ট এবাৰ পিন্ধিছে এইটো বা তেতিয়া পাইছে মই তেতিয়া বাইদেউ পিন্ধিবলৈ ৰৈ আছোঁ আৰু আজি বাই মোক মানা নকৰে সেইটো মই জানো চ' চান্স লিটেৱে মই এইটো পিন্ধিলোঁ বিকজ আই লাভ দিছ আই ডোণ্ট ন' ৱাই মই বহুত বেছি ভাল পাওঁ ফাৰ্ষ্ট থিং মই বাৰ কাপোৰ পিন্ধি বহুত বেছি ভাল পাওঁ ছেকেণ্ড থিং বাৰ্থডে দিনা যেতিয়া পিন্ধিব পাইছোঁ মই আৰু কি লাগে মোক মানে দুটামান অপশ্যন আছিলে দেই তাৰ পৰাহে এটা চুজ কৰিছোঁ এণ্ড নাও লেট মি ডু চাম স্কিন কেয়াৰ তাৰপিছত গেট ৰেডি উইথ মি শ্বুট কৰিম Let me do my skincare. Anyways, মই এইটোকে লগালোঁ কাৰণ বাৰ ছানস্ক্ৰীণটো বিচাৰিবলৈ মোৰ তাত টাইম নাই সেইটো একুৱালজিকাৰ পিংক ভেৰিয়েণ্টটো হয় আৰু এইটো হৈছে ৰেড অল ৰাইট চ' let me apply it quickly 3 finger application কেকটো আহিলে মই বেণ্টো কেক অৰ্ডাৰ কৰিছিলোঁ বাট অকণমান কালি হৈ পেলাই হ'ল যে এইটো বেণ্টো কেকৰ বক্সটো নাপালে চ' উই কান ডু এনিথিং সেইকাৰণে মই ক'লোঁ হ'ব বুলি আৰু তাৰপিছত এতিয়া কেকটো বহুত বেছি পচন্দ হৈছে মোৰ কেকৰ যোনটো থিম মই দিছিলোঁ সেইটো অকণমান বেছি চিম্পল আছিলে চ' বাজনীয়ে মোক বেছি ধুনীয়াকৈ আৰু অলপ কিবা কিবি এড কৰিছে এণ্ড দ্য থিং ইজ মোৰ যোনটো শ্বাৰ্ট আউটফিট যোনটো হয় সেইটোৰ লগত একজেক্টলি ছেইম লাইক পিংক এণ্ড হোৱাইট এইবাৰ চব পিংক এণ্ড হোৱাইট আছে আই এম ৰিয়েলি হেপী মোৰ কাৰণে আছে এটা ছাৰপ্ৰাইজ গিফ্ট যোনটো মই লিটাৰেলি এতিয়ালৈকে চোৱা নাই এক্সাইটেড দিয়া মই চোৱাৰ আগতে এইটো মোৰ ভণ্টি এজনে গিফ্ট কৰিছে দেই থেংক ইউ এলিচিয়ান তাইৰ ফেভৰেট নামটো একচুৱেল নামটো কোৱা কোনটো নাম ক'ম তাইৰ কোনটো ক'ম গোটেইকেইটা কৈ দিয়া চবে গম পাই যাওক কোন হয় নাই মই জান্নাত বুলিয়ে কওঁ হা থেংক ইউ জান্নাত অকণমান মানে কি কয় নহয় থেংক ইউ জান্নাত ফৰ চেণ্ডিং দিছ মই চাম এতিয়া মই বেয়া ৰিয়েকশ্যন দিলোঁ বোলে মানে মোৰ ফেচৰ এক্সপ্ৰেশ্যনটো বেয়া হ'ল বোলে কি হ'ব চেক মই কিবা অলপ প্লাষ্টিক ফিল কৰিছোঁ দেই আই গেছ এইটো অকণমান প্ৰটেকশ্যনৰ কাৰণে মোৰ বেক চাইডটো বহুত বেছি পচন্দ হৈছে বাট এতিয়া মই চাম অ'কে
বেছিয়ে ভাল কৰিছেচোন ধেত তেৰিকা Let me guess, huh? এইটো maroon frock to মই মোৰ third নে fourth post আছিলে Instagramত এইটো. Oh. Then এইটো কি কোনটো ধৰিব পাৰে? Next এইটো Pink top চাগে এইটো গ্ৰীণ পিংক শাৰীখন দিছা ন oh yes মই ভাবো কোনটো কালি একে ধৰণৰ হয়তো মাইছে লাগিছিল তোমাক গ্ৰীণ কালাৰ হেৰি এইটো লেহেংগা যোৰা best gift বহুত বাৰ ৰিটেক ল'ব লগীয়া হৈছে দেই মানে ৰিটেক নহয় চাউণ্ড আহি আছে আই লাভ ইট এইখন থাম্বনেইলত যাব বহুত ডাঙৰকৈ হ'বনে বহুত বেছি ধুনীয়া লাগিছে কান্দি দিয়া অকণমান চব পিংক পিংক হৈছে মোৰ ইমান ভাল লাগিছে ব্ৰ so cute ব্ৰ তুমি বহুত ভাল আৰ্ট কৰিছা বহুত বেছি আৰু এটা এইটো অভাৰ নাছিলে দেই এইটো মোৰ কাৰণে নৰ্মেল হয় ব্লগত অভাৰ হ'ব পাৰে অলপ হেল্ল' চ' মই জাষ্ট এই বেকগ্ৰাউণ্ডটোৰ সৈতে মই জাষ্ট এইমাত্ৰ বাহ হেৰি Q&A এটা শ্বুট কৰিলোঁ আৰু আই এম ৰিয়েলি হেপী কুৱেশ্যনছবোৰ বহুত ভাল আছিলে দেই এক্সপেক্টেড নাছিলে বেছিভাগ চ' য়েছ মই জাষ্ট কমপ্লিট কৰিলোঁ আৰু এতিয়ালৈকে চাগে মই আপলোড দিলোঁ যোনে যোনে নাই চোৱা প্লিজ চাই ল'ব আৰু যদি চালে দেন লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন কেনেকুৱা লাগিলে আৰু যদি নতুন কিবা কুৱেশ্যন আছে সেইখিনিও ক'ব দেই এতিয়া মই লাঞ্চ কৰোঁ আৰু তাৰপিছত ৰেডি হ'ম গাইজ আমি গৈ আছোঁ অলপ ওলাই এক্সাইটেড মই তাতে মানে মোৰ কেক কাটিং চেৰিমনিটো কৰিম আৰু তাতে ফটোজ কেইখনমান উঠিম আৰু সিমানখিনি আউটফিটটো মই তাতে দেখাম চ' বাই বাই Here is Pitashri. Hello Baba. Ebira nasab guys alak. Reality check নিজৰ বাৰ্থডে কাৰণে নিজে বেলুন ফুলাই আছো বাই মাত্ৰ কলে মই মানে महसूस কৰি দিলো কথাটো এনেকৈ বাইক পাইছো মই দুজনী মানুহক ৰিয়েলিটি চেকবোৰ দি থাকিব লাগে অ'কে আমি আহি আছোঁ সোণাৰীৰ ওচৰলৈ হা ইয়াত এতিয়া মানে লোকেল পিপলখিনিয়ে বহুত ভালকৈ গম পাব কিন্তু বাকী মানুহখিনিৰ কাৰণে বহুত স্পেচিয়েল এই বস্তুটো It's my birthday. Hey! Birthday mates! Bro, birthday mates more. Bridesmaid guy bhar mein birthday mates best. So আমি আহি পালোহি মই নিজৰ বাৰ্থডে কাৰণে নিজে বেলুন ফুলাই ৰেডি এতিয়া মই অকণমান তললৈ যাম আৰু মোৰ বাৰ্থডে কেকটো কাটিম দ্য ভিউ ইমান ধুনীয়া জেগাত মই আহিছোঁ মানে ভিডিঅ' কৰিবলৈ পাপা হেল্ল' এইপিনে উৰাই নিদিব কষ্ট কৰি আনিছে ন মই পানীখিনিৰ ওচৰত ফটো তুলিব যাওঁতে সেইখিনিতে পানী খাবলৈ কেইটামান গৰু পোৱালি আহি গৈছিলে ইমান মৰম লাগিছিলে ভয় খাই গৈছিলোঁ বাৰু কিন্তু স্কাইখনৰ লগত যে দেখি ইমান ভাল লাগিছিলে নহয় We are done guys এতিয়া আমি উঠি যাওঁ মানে আমি সোণাৰচাৰত আহিছিলোঁ আৰু ধুনীয়া ফটো ভিডিঅ' আহিলে য়েছ উঠিলোঁ Okay let's go This is how it looks Once again, thank you.
মই মানে বেছি অবজেস্ট হৈ গৈছোঁ এইটো মানে ইমান বেছি ভাল লাগিছে মোৰ মোতকৈও বেছি ধুনীয়া হৈছে পেইণ্টিংখন That's it for this video. I hope আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মই মোৰ বাৰ্থডে দিনা বহুত বেছি এনজয় কৰিলোঁ আৰু আপোনালোকৰ ইমান ধুনীয়া ধুনীয়া মেছেজখিনি যে একদম চেৰি অন দ্য কেক আছিলে ইমান মৰম দিছে থেংক ইউ ছ' মাছ যদি কাৰোবাক ৰিপ্লাই কৰিব পৰা নাই দেন আই এম ৰিয়েলি চৰি এই ভিডিঅ'টোৰ জৰিয়তে মই আকৌ থেংক ইউ কৈছোঁ দেই আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আহি আছোঁ ডোণ্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল ইফ ইউ হেভেণ্ট এণ্ড মিট ইউ ইন দ্য নেক্সট ভিডিঅ' আণ্টিল দেন টেক কেয়াৰ এণ্ড বাই বাই লাভ ইউ অল